ক'ৰ পৰা আহিছা? খালা নগৰ ক'ৰ পৰা? এই অৱস্থাত খাবা নেলাক? অত্যাচাৰ কৰিছে নেকি? আছে আছে মানুহ আছে। শুনক ৰাইজ, আমাৰ সমাজখনৰ বৰ্তমান এই অৱস্থা হা, মানে যিটো পৰিৱেশ চলি আছে তাৰে ওপৰতে ভেকচিনটো হৈছে ভাল কথা। আমাৰ সমাজখনৰ বৰ্তমান এই অৱস্থা হৈছে, সমাজখনৰ এই অৱস্থা হৈ আছে। গতিকে আমাৰ সমাজৰ যিখিনি ক্ষতি আছে তাৰ ওপৰত আমাৰ ভেকচিনটো দিছে, একদম সঁচাই ভাল লাগছে আমাৰ কথাটো। সেইকাৰণে আমি বস্তুখিনি উৰাই নেদি কিনে এইখিনি বস্তু যদি অনুধাৱন কৰোঁ, আমাৰ প্ৰত্যেকজনৰ ঘৰে ঘৰে এই ঘটনা ঘটি আছে, এইখিনি কৈছে ভালে লাগছে আমাৰ। ৰঞ্জন দা সুধে লগত আছে নেকি? এইটো ভাল বস্তু নহয় না, এইটো কিয় খাওয়া যায়? বিৰক্ত খাইছে বাপা হেৰে। তিৰি মৰদৰ কাইজা এই কথাটো বিৰাম তিৰিটো তাৰ মানে গালি এবাৰ খায় না খায় কোয়া কোয়া গালি। সেইকাৰণে খঙতে মদখিনি খাই ওলাইছা নেকি? কপি আছে এই বস্তুটো ক'ত পালি, ক'ৰ পৰা আনলি? নিজে আনিছিলি নেকি? কাৰ পৰা? আমাৰ এই ছাৰেও তেতিয়াৰ পৰা মোক খুজি আছে, ময়ো দিব পৰা নাই। আৰু আচাৰ নাপালিনো? আচাৰ যদি নাথাকে কি কৰা? বাপাৰে হয় নেকি? তুহন এই আটা তই যে এনেকৈ আহিলি হয় না, তই এতিয়া তিৰি তই গালি পাৰা বুলি কৈছা, গালি নাপাৰে কি কৰিব? তই হয় নহয় যদি ইমাহাকে খাই থাকা হা, তিৰি তই গালি নাপাৰে কাই গালি কৰিব কচোন ক? লাগি তিৰি এৰবি নেকি? তথাপিও মন নেৰা হা? মনতে পৰি থাকে। আমাৰ ছাৰে বোলে ইয়াৰ ভাল ঔষধ জানে, এৰবা মদ এৰবা পাৰা কি কিয়? এই এৰবা লাগব এইবিলাক বস্তু, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বেয়া নাই এইবিলাক, তাহোনো সেই অভ্যাসটো ল'ব না নাই, গতিকে এৰবা লাগব এইটো, আমি এৰবা লাগব, লাহে লাহেকে এৰবা লাগব এইটো। আমাৰ আৰু আমাৰ ইয়াতে এতিয়া ৰাইজে নিয়ম কৰিছে, এইটো এতিয়া খাব নোৱাৰে আৰু এইটো। গতিকে সকলোৱে যদি এৰা যায় সেইটোতো আৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব না আমাৰ। অঁ, আৰু সেনেকে ভাল হ'বাই লাগব আৰু বেলেগ ধনী কৰি থকা গৈছি, ইমান খাই খাই আৰু দেহাটো ক্ষতি হৈ আছে নিজৰ, হয় না? এৰবা লাগব এইবিলাক এইবিলাক নাখাওঁ বুলি এইবিলাক দৌৰিলে খেলো আজিৰ পৰা। কিমান দিনৰ পৰা খাইছিলে এই দোষটো? বিয়া কৰি মাতি বেছি খোৱা নাছিলো, কিবা কিবা চলিৰ চিন্তা, কিবাহৰ চিন্তা, কৰোণা বেজি লোৱাৰ চিন্তা, বেজি লৈ লৈ তাৰমানে দেহাটো দুৰ্বল হৈ গ'ল আৰু মদো কৰলাক আৰু খাইয়ে আছো আৰু মোৰ যদি মৰি নাযায় আৰু চলি দুটা দেউতা কিবা দিয়ে সেই সমস্যাটো আমিয়ে কৰি লৈছো হয় না নহয়? সেইকাৰণে
আমি যদি নিজৰ ল'ৰা ছোৱালীক যদি ভাল কৰিব লাগে হয় না নহয় চিন্তা বাঢ়লেও আমি ইয়াক লাহে লাহে কমাই আনিব লাগিব আজিৰ পৰা এই গিলা আছে এই চব দৈলো বাদ দিয়া আজিৰ পৰা নাখং বুলি কওঁ আমাৰ ৰাইজৰ মাজত কৈ দিয়া আজিৰ পৰা এইবিলাক বেয়া বস্তু গতিকে চলি পলিৰ কাৰণে বেয়া চলি পলিৰ কাৰণে বেয়া আৰু আজিৰ পৰা এৰিম বুলি আমাৰ আগত কৈ যা আজিৰ পৰা বোলে নাই নাখং বুলি ক'ব লাগিব কাৰণ তোৰ চলি দুটা যে আছে চলি দুটা ডাঙৰ ভাল কৰিব লাগব না নাই গতিকে এই সামাজিক ব্যাধিবিধ আমি যদি নিজে যদি নেৰো বেলেগে কৈতো এৰাব নোৱাৰে গতিকে একলাইতো কাৰো চলি ভাল নহয় হয় না নহয় তুহুনে যদি মদ খাই দেখাই থাকা বাকী চলি উঠি অহা চলিকেইটাক কাই ভাল কৰিব লাগিব আমাৰ ল'ৰা ছোৱালী বিলাকে সম্পত্তি আমাৰ সেইকাৰণে বৰ্তমান আমাৰ উঠি অহা ল'ৰা ছোৱালী চামৰ কাৰণে আমি মদ পানী এইবিলাক এৰব লাগিব হয় না নহয় আজিৰ পৰা নাখং বুলি ঠেলে দি ৰাইজৰ আগত নাই খেলে দিবা লাগিব এইটো বস্তু দিয়ে আৰু মানে কোনো নাপাকে নাখবি এইটো সামাজিক ব্যাধি গতিকে নাখবি আৰু আজিৰ পৰা হা ঠিক আছে বেলেগক দিয়াটো বেয়া গতিকে ফেলবা লাগিব এইটো এৰিম বুলিতো কৈছে হয় না নহয় গতিকে নিজে নাখং বুলি ভাবাতে বেলেগক ঠিক কৰিব লাগলি তুইতো নিজে বেলেগক বেয়া কৰা বাদ দি মইয়ে দিম দে দামটো 100 টকা দিম দে মই 100 টকা দিওঁ হ'ব 100 টকা মই দিওঁ হয় না আজিৰ পৰা নাখং দইলো কিতাবা যদি খাওয়া দেখা পা তাতে সব দিবি দেকে দইলো ইমান এটা আপনি কোন খেলাম পিছফাল লাগলে নাই নাখাই ফাটি হাতত দি দইলো বডি ই দইলে ফেলব দে হাতত দি দে তাৰ হাতত দি ফেলে তাৰ হাতত দি খেলে আর রিসিভ দে ফেলো দে যা মাত দলি নে দে এলেরি বড়িয়া যা নো আজা আজিৰ পৰা নাখবি আৰু হা এলদি আৰু আজিৰ পৰা না বেলেগকো বাধা দিবি 100 টাকা দিবা আরে আমার 100 টাকা দিম না বেলেগকো বাধা দিবি আজিৰ পৰা হা যা